এয়া ঘৰৰ পিছফালে একদম ওচৰতে আৰু সেইটো যেতিয়া দলংখন হ'ব তাৰ পৰাও মই দেখাব চেষ্টা কৰিম আপোনালোকক, টেনশ্যন নল'ব, চবকে দেখাম আৰু ডেইলি ব্লগ দিম। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে বিকাশ আছাম আৰু সকলোৱে ছাপোৰ্ট কৰিবলৈ আশা কৰিলোঁ। এইটো মোৰ নতুন চেনেল হয় আৰু নতুন নতুন ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি যাম আৰু প্লিজ গাইজ সকলোৱে ছাপোৰ্ট কৰিবলৈ আশা কৰিলোঁ। আৰু চ' গাইজ ভাবিলোঁ আজি ঘৰতে আছোঁ, অলপমান সৰু সুৰা ব্লগ এটা বনাই দিওঁ ঘৰতে। চব ব্লগ গাইজ দেখাই আছোঁ, ব্লগ এয়া আমাৰ আহি গ'ল ৰুটি আৰু চাহ, দাল তৰকা মোৰ আৰু ৱাইফৰ আহি গ'ল। ভিডিঅ' চাই থকা, আমি খাই লওঁ মানে। ঘৰটো কি কেনেকুৱা দেখাই দিম আপোনালোকক আৰু পিছফালে কি আছে কি নাই চব দেখাম, তো ভিডিঅ'ত চাই যাওক। এইখনে আমাৰ সৰু সুৰা ঘৰ সাঙাচি আৰু অলপ আমাৰ ভিতৰত সোমাই যাওঁ। সেইটো হৈছে আমাৰ ড্ৰয়িং ৰুম এইটো মই সেই আৰু আমাৰ ভাঙাচিঙে ঘৰ কি ক'ব। আৰু ইফালে আৰু ভিতৰত শুই আছে আমাৰ ৱাইফ, শুই আছে মজাকৈ শুই আছে মোবাইল টিভিত। সেইটো আমাৰ টিভি আৰু ইফালে আৰু ডাইৰেক্ট আমাৰ পিছফালৰ পৰা দেখা পাব আমাৰ নদীখন এইখন আৰু 6 লেন দুখন দলং হৈ আছে। এইবিলাক খুঁটাবিলাক বনাই আছে তাতে আপোনালোকে দেখা পাইছে। এয়া ঘৰৰ পিছফালে একদম ওচৰতে আৰু সেইটো যেতিয়া দলংখন হ'ব তাৰ পৰাও মই দেখাব চেষ্টা কৰিম আপোনালোকক, টেনশ্যন নল'ব, চবকে দেখাম আৰু ডেইলি ব্লগ দিম বুলি ক'লোঁ, ভাবিছোঁ কি দিওঁ তাকে। আৰু ঘৰত আছোঁ, ঘৰটো ওলাই যোৱা নাই, ওলাই গ'লে বাহিৰত ব্লগ দিম। সেইখিনি এটা চিনেমেটিক শ্বট চাই লওক চবে। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে প্ৰথম ভিডিঅ'টো অলপমান শ্বৰ্ট কৰি ৰাখিলোঁ আৰু ব্লগ আনিব চেষ্টা কৰিম। মই ভাল ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম আৰু আজি এনেই অলপমান দেখালোঁ সৰু সুৰাকৈ, বেছি দীঘলীয়া নকৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। নতুন চেনেল হয়, প্লিজ গাইজ ছাপোৰ্ট কৰক বুলি আশা কৰিলোঁ। চ' যেনেকৈ সকলোকে ছাপোৰ্ট কৰি যায় আমাকো ছাপোৰ্ট কৰক বুলি আশা কৰিলোঁ। নতুনকৈ খুলিছোঁ, চ' প্লিজ গাইজ ছাপোৰ্ট কৰিব। আৰু গাইজ যদিকে ভিডিঅ'টো ভাল লাগিছে লাইক এটা মাৰি দিব আৰু আপোনালোকক নিজৰ বুলি। চ' গাইজ এইখিনিতে সামৰিলোঁ। চ' নেক্সট ভিডিঅ' লগ পাম বুলি আশা ৰাখিলোঁ। ত' গাইজ বাই বাই গাইজ, বাই।